গালি পাৰিছে মই আজিয়ে দিম সিহঁতক মই জেলত একেবাৰে খতম এতিয়া নহয় বুজিছা মহৰী পলিটিক্স কৰিবলৈ হ'লে বিশ্বৰ চাৰিটালে তলত কিন্তু দিবই লাগিব অৰ্থাৎ ৰিক্স নহ'লে ৰাজনীতি কৰা মিছা আপুনি মোক কেঁচা বুলি নহয় সংঘৰ সদস্যসকলক দুৰ্ভাগ কৰিবলৈ কিমান পৰ লাগিব অশান্তিৰ জুই জ্বলাই দিব লাগিব দেশত যিমানেই অশান্তি বাঢ়িব সিমানেই আমাৰ হাত শক্তিশালী হ'ব আৰু যদি মানুহবোৰ শান্তিতে বাস কৰে তেন্তে আমাৰ কৰণীয় কি থাকে গতিকে তুমি ইটো পক্ষৰ মানুহখিনিক মছজিদৰ মাটিত জেওৰাখন দিবলৈ বাধ্য কৰাব লাগিব হৈ যাব একেবাৰে খতম ইলেকশ্যনলৈ আৰু বেছি দিন নাই তুমি জানিছাই কদমতলীৰ পৰা মই এইবাৰ টিকট পোৱাটো নিশ্চিত গতিকে এতিয়াহে চলে বলে জয়লাভ কৰাহে কথা তোমাৰ পৰা বহুখিনি নিৰ্ভৰ কৰিব শুনা চন্দনক কদমতলী ডিভিজনলৈ ট্ৰেন্সফাৰ কৰি অনা ফুকন ডেকা কথাটো ভাল নহ'ল নেকি কাৰণ চন্দনে লগ হৈ তলটো ওপৰ আৰু ওপৰটো তল কৰোঁতে বেছি পৰ নালাগিব অন্যহাতে আগৰে মাষ্টৰ ছোৱালীজনী বিয়া কৰা কথাটো তুমি নিশ্চয় জানা কিয় নাজানো একে গাঁৱৰে মানুহ আগৰৰ লগত ইমান সলিগলি কৰাৰ পিছত আকৌ কি কৰিছে নিজৰাক বিয়া এতিয়া কি কৰিছে জানে আগৰে মানুহক দেখুৱাবলৈ গতিকে আমি অন্য এখন খেল খেলিব লাগিব মাষ্টৰক বুজাই দিব লাগিব যে পৰুৱাৰ পাখি গজে মৰণৰ বাবেহে তেন্তে মই আজিলৈ আহোঁ ৰ'বা এইখিনি লৈ যোৱা আৰু প্ৰয়োজন হ'লে বিজিতক ক'বা আৰু শুনা গাঁওবুঢ়াৰ ল'ৰাটোক কাদিৰৰ লগত পঠিয়াই দিবা মই খাটাং কথাৰ মানুহ হৈ যাব একেবাৰে খাটাং ঠিক আছে কোৱা বিজি ক'ৰ পৰা কৈছা কি ক'লা বিপুল চৌধুৰী জীয়াই আছে তাৰপিছত ঠিক আছে তাৰ মুখ বন্ধ কৰি দিয়া কি মিছৰ জিম্মাত অ'কে ঠিক আছে তুমি সোনকালে আহা কোৱা কি নিউজ কোনখন জগত ঠিক আছে ঠিক আছে মই চাই লওঁ হ'বলৈ কি বাকী আছে গাখীৰ খুৱাই সাপ কৰিছিল এতিয়া সি মোলৈ ফনা মেলিছে তোমাৰ ল'ৰা জয়ন্তৰ কথা কৈছো কি কৰা গাঁৱলৈ গৈ মোৰ শত্ৰুবিলাকৰ লগত মিতিৰালি পাতিছে
মোৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে। তোমাক মই সাৱধান কৰিছো, পাৰা যদি তাক শাসন কৰা, অন্যথা তুমি পৰিণাম ভোগ কৰিবলৈ থাকিবা। সহ্য কৰিব নোৱাৰা যদি ওলাই নোযোৱা কিয়? মোৰ শত্ৰুবিলাকৰ লগত হলি গলি কৰিবলৈ এই সুবিধা তোমালোকক দিয়া নহ'ব। এই নিউজটো পঢ়ি দে। দেউতা পঢ়ি যা। কলেজৰ সভাপতি পদক লৈ ষড়যন্ত্ৰৰ জাল। কদমতলীৰ ষ্টাফ ৰিপৰ্টাৰ। নালাগে দেউতা, তুমি লাজ পাবা। মই সুধিছো এই নিউজটো কোনে নুবুজাই দিছে? তোমাক ক'ব নোৱাৰি, এইটো আমাৰ পেপাৰৰ চিক্ৰেচি। ক'ব নোৱাৰো? কিয় নোৱাৰো? তুমি মনে মনে থাকা। তাৰ মানে তুমি মোক সন্দেহ কৰিছা? চোৱা দেউতা, তুমি যি পথেৰে আগবাঢ়িছা সেইটো এটা এন্ধাৰৰ পথ, আৰু এন্ধাৰ সন্দেহ বুলি কোৱা বস্তুটো সেই এন্ধাৰৰে চাল। মোক তুমি সন্দেহ কৰাটো একো আচল কথা নহয়, কিন্তু যেতিয়া তোমাৰ নিজৰ ওপৰতে সন্দেহ উপজিব তেতিয়া তুমি কি কৰিবা? এতিয়াই সিদ্ধান্ত কৰি থোৱা। শিক্ষা দিব নালাগে। জানো তোক মই কি কৰিব পাৰো? জানো মানহানি গোচৰ ধৰিব পাৰা আৰু বহু কিবা কিবি কৰিব পাৰা, কিন্তু মোৰ মুখ বন্ধ কৰিব নোৱাৰা। সকলো জানি বুজিও মোক বাধা কৰিছা কিয়? চোৱা মা, এইজন দেউতাৰ বাবে মোক কম দিয়ে গোটেই জীৱনটো উপভোগেৰে নিজকে ধ্বংস কৰিবলৈ আগবাঢ়িছে। পদুমীয়ে বন্ধ কোঠাত সোমাই উচুবি উচুবি দিন কটাইছে। ড্ৰাগছৰ কবলত পৰি পংকিয়ে চিনি পাই পাপা 1000 টকা দিয়া না, প্লিজ দিয়া না। নিদিয়া বেয়া পাইছো না তোমাক। মই তোমাৰ সকলোবোৰ কথা খাস কৰি দিম। মই তোমাৰ সকলোবোৰ কথা ইয়াৰ পাছতো মই মুখ বন্ধ কৰি ৰাখিম। কোৱা মা, তুমি মোৰ মূৰত হাত ৰাখি কোৱা, তুমি এই দেউতাক লৈ সুখী নে? কিয় মনে মনে থাকিম? তুমি মোক নুশুনা কিয়? কোৱা মা, এই দেউতাক লৈ তুমি সুখী নে? কোৱা মা, কোৱা মা। যিখিনি পাইছা সেইখিনিতে শান্তি থাকা, নহ'লে যে কোৱাখিনিও হেৰুৱাবা। ৰবা, এই যে দেখিছা চহৰৰ সেই ওখ ওখ অট্টালিকাবোৰ, তাত থকা অধিকাংশ মানুহে ৰাতিৰ ভিতৰতে বিখ্যাত হোৱা ব্যক্তি, আৰু তেওঁলোকৰ মাজত তুমিও এজন। তই কি ক'ব বিচাৰিছ? মই ইয়াকে ক'ব বিচাৰিছো, উপায়েৰে নিৰ্মাণ কৰা
দেউতা এই মুখ লগা ভগা পদৰ এই ভগা পালেঙত শুলে টোপনি গভীৰ হয়। No! তোৰ পৰা মই নীতি শিক্ষা ল'ব নিবিচাৰোঁ। ভালদৰে কাণ পাতি শুন। পোহনীয়া কুকুৰ যেতিয়া পাগল হয় তেতিয়া সিহঁতক গুলিয়াই মাৰিব লাগে আৰু প্ৰয়োজন বোধে ময়ো তাকেই কৰিম। দেউতা প্ৰয়োজনত কৰিব লাগিব। দেউতা নক'বলগীয়া মই বহু কথাই তোমাক কৈ পেলালোঁ। মোক ক্ষমা কৰিবা। ঘৰখনৰ বায়ু দূষিত হৈ পৰিছে। এই বায়ুৱে এদিন ঘৰখনত ধুমুহাৰ সৃষ্টি কৰিব। সময় থাকোঁতে শুদ্ধিকৰণ কৰিবলৈ চেষ্টা কৰা। দেউতা মই যাম, এই ঘৰ এৰি গুচি যাম। কাৰণ মই সহ্য কৰিব নোৱাৰা হৈছোঁ দেউতা। আপোন ঘৰ, আপোন মা দেউতা আৰু মোৰ এই সৰু ভনীজনী মই মুখতে থাকিব নোৱাৰোঁ দেউতা। সেইবাবেই কৈ আছিলোঁ তোমালোকে যেতিয়া মোক গ্ৰহণেই নকৰা মই থাকিলোঁ কি কৰিম। হ'ব দিয়া, মই খুব সোনকালে এই ঘৰ এৰি গুচি যাম। মই এই ঘৰ এৰি গুচি যাম।
এনাই কিবা কিবি ভাবি আছিলো তেহলাখন তোক সাবদিনহে তই ৰঘু ভাই এইখন মোৰ প্ৰাণ ইয়াৰ মাজেৰে সুখৰ ফুল ফুলি জীয়াই থকাৰ সম্বল ঘটাইছো এইখন হেৰাই গলে ময়ো হেৰাই যাম ৰঘু ভাই ময়ো হেৰাই যত্ন অকণো নকৰোঁ ৰঘুকাই শিৱ মন্দিৰখন ঘূৰাই দি আহিবা হ'ব ৰঘুকাই সেইটো লোৱা ক'বা দাদাৰ কথাটো কিবা ভাবিছিল নে মই তাৰ ওচৰত হাত গলিও মাইনা সি কোনো পক্ষে বিয়া পাতিবলৈ মান্তি নহ'ব আৰু তুমিতো দেখিছাই আজিকালি সি কোঠাটোৰ ভিতৰতে সোমাই থাকে গ'লে এৰা সংগ যায় বাহিৰলৈ ওলাই গ'লেতো হ'ল এইবোলে সংঘৰ কাম এইবোলে কলেজৰ কাম কি ভাবি কি কৰি থাকে আহা হাত ভৰি ধুই লোৱা মই পানী গৰম কৰি থৈছো যোৱা এতিয়া তই দিনক দৰ্শক হৈ থাক মই আৰু নোৱাৰা হৈছো সত্য তোৰ মনৰ পৰা মই টোপৰা ৰাখিছিলো আজি বৰমাই নাই কিবা ক'বা কেইটামান কথা ক'বলগীয়া আছে কি কথা কোৱাচোন অলপ অপেক্ষা কৰ এইখন ল দেউতাই চন্দনৰ প্ৰতি অন্যায় কৰা হৈছে মইতো সম্পত্তিৰ ভাগ হিচাপে তাৰ কৰ্তব্য চোৱা ৰঘুকাই
দেউতাই যদি মোক ৰাস্তাৰ পৰা বুটলি আনি ডাঙৰ দীঘল নকৰিলেহেঁতেন তেন্তে তেন্তে এই পৃথিৱীত মোৰ কোনো পৰিচয় নাথাকিলেহেঁতেন। তাৰ মানে তই ৰঘুকাই, মই সকলো জানিছো। তুমি আৰু মোৰ পৰা লুকাই বিচাৰিব নাই। ৰঘুকাই, মই বৰ দুৰ্ভগীয়া হয়। এতিয়া তই নিজে নিজৰ পৰিচয় দিব লাগিব। তথাপি মোৰ আত্মাটোৱে মোৰ জন্ম পৰিচয় বিচাৰি হাহাকাৰ কৰিছে। মোৰ ভাৱ হৈছে মই যেন মা দেউতাৰ অবাঞ্ছিত হৈ এই পৃথিৱীলৈ আহিছো। ৰঘুকাই, মোৰ মা দেউতাৰ ক'ত ৰঘুকাই? এই পাতৰ তত্ত্বই তোৰ পৰা কোনোদিনেই নাপাবি। ৰঘুকাই, মনটো স্থিৰ হওক। ভৱিষ্যতৰ কথা আকৌ এবাৰ ভাবি চা, নহ'লে মুখতে ধৰি ৰাখিব নোৱাৰা। ৰঘুকাই, তুমি তেনেকৈ নকবা ৰঘুকাই। তুমি মোৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰা ৰঘুকাই। মোহৰি নথি পত্ৰ লৈ আহিছা? নকবা, চব উল্টা পাল্টা। পেণ্ডিং বুজিছা? পেণ্ডিং। এই ফাইলবোৰত ধূলি মাকতি গুচাওঁতে আগৰি পৰিছো। পিছে আমাৰ ইঞ্জিনিয়াৰ তোমাৰ ঘৰত আছে নাই? মানে তুমি এবাৰ সৰু মইনাকো লম্বিছা। আলু বুজিছা? আলু ভাজি তৰকাৰী পিটিকা সকলোতে বুজিছা? আজিকালি এই অফিচ কাছাৰীবোৰত মানুহবোৰে কাম নকৰা হ'ল নহয়। ঘৰ আহি পোৱাহি নাই। কোৱাচোন কিয় আহিলা? মানে বড়ো বাবুৱে কেন্দ্ৰৰ ফাইলটো দি পঠিয়াইছে। ঘৰলৈ অনাৰ অধিকাৰ তোমাক কোনে দিলে? দুদিন ধৰি ফাইলটো চাবলৈ সময়ে পোৱা নাই। কামটো জৰুৰী। বড়ো বাবুৱে হ'ব কোৱাচোন তুমি কি ভাবি ফাইলটো ঘৰলৈ আনিলা? ইম্পৰ্টেণ্ট অৰ্থাৎ জৰুৰী। শুনা, ফাইলটো মই চাইছো কিন্তু কোনো কিন্তু নাই। চোৱা, তোমালোকে কাম কৰি বুঢ়া হ'লা, অথচ কাম এটা নিৰ্দেশ ক্ষেত্ৰত ন্যূনতম জ্ঞানখিনিও তোমালোকৰ নাই। মানে কি
ন্যূনতম তিনিখন টেণ্ডাৰ ব্যৱহাৰ কৰি চিএছ প্ৰস্তুত কৰা হ'ল কেনেকৈ? আমি টেণ্ডাৰ কৰিছিলোঁ। সেই টেণ্ডাৰ দুখনহে বাৰু। এখন ভিজিটৰ আৰু আনখন শইকীয়া এণ্টাৰপ্ৰাইজৰ মালিকৰ। কিন্তু তোমালোকে জানা ভিজিট আৰু শইকীয়া এণ্টাৰপ্ৰাইজৰ মালিক এজনে ব্যক্তি। টেণ্ডাৰ নটিছখন সময়মতে বাতৰিকাকতত প্ৰেৰণ কৰা হৈছিল। এইবোৰ খুটি নাটি ধৰি থাকিব নালাগে। না মই চিধাকৈ কৈছো ইমান টকাৰ কাম এটা ফৰ্মেলিটি অবজাৰ্ভ নকৰাকৈ মই কামৰ নিৰ্দেশ দিব নোৱাৰো। কামটো ভিজিটক দিব লাগে বুলি বিভাগীয় মন্ত্ৰীয়েতো লিখি দিছে। লিখি দিয়াই নহয়, মোলৈ দুবাৰকৈ ফোন কৰিছে। কিন্তু কাম কাক দিব লাগে কাক দিব নালাগে তাৰ সিদ্ধান্ত ল'ম আমি। আৰু যদি কামৰ নিৰ্দেশ মন্ত্ৰীয়ে দিব লাগে তেন্তে আমি মোৰ চৰকাৰে বহি ৰাখিছে কিয়? ইয়াৰ আগতেতো মন্ত্ৰীৰ নিৰ্দেশ মতেতো সেই কামবোৰ দিয়া হৈছিল। কোনোবাই নিজৰ আদৰ্শক বিক্ৰী কৰিব পাৰে, কিন্তু মই নোৱাৰো। এইবোৰ এৰি দিয়া। বিজিকে তোমাক কিমান পাৰ্চেণ্ট দিব? 8% ল'বা একেবাৰে কাৰবাৰটো পিছে বেয়া নহয় মহৰি খুৰা। 100 টকাৰ কাম এটাত মোক দিব 10 টকা আৰু তোমালোকে ল'বা এই ধৰা 20 টকা, তেজাৰী লওক 5 টকা আৰু এই মন্ত্ৰীয়ে লওক এই ধৰা। ৰবা তোমাৰ এইবোৰ জনাৰ প্ৰয়োজন নাই। আছে ভিজিট মোৰ পুৰণি বন্ধু, তাক মই ইমান লোকচান ধৰিবলৈ দিব নোৱাৰো। কামটো ময়ে কৰিম চন্দ্ৰ। ঠিক আছে তোমালোকে তেতিয়াহ'লে কথা পাতা। মোৰ দৰমহাটো চৰকাৰৰ পৰিৱৰ্তে কৈ দিয়াৰ কথা ভাবিছ নেকি বিজি? এই টকাখিনি মই তোক দিয়া নাই, মোৰ সেই চকীখনকহে দিছো। মই বুজা নাই। আমি বিজনেছ কৰিম, বিনিময়ত আমি প্ৰফিট ভোগ কৰিম। এই প্ৰফিটখিনি তোৰ সেই চকীখনৰহে। ছবিখন মোৰ নহয়, ছবিখন চৰকাৰৰ। কোন বিজিক বন্ধু বিচাৰে তোক মই অনুৰোধ কৰিছো, এনেকুৱা বিষ মনোবৃত্তি লৈ তই মোৰ ওচৰত নাহিবি। কেইটামান টকাৰে মোৰ ব্যক্তিত্বত তই জুখিব নিবিচাৰিবি। নিয়ম মতে যদি তই কামটো কৰ তেন্তে মোৰ টকা লোৱাৰ প্ৰয়োজন নাই। এতিয়া তই যাব পাৰা। তাৰমানে তই মোক কামটো নিদিয়? ইমান মিনিষ্টাৰ অত্যাচাৰ কৰিছ। ৰঙালাৰ বীজৰ কাম ময়ে কৰিম। এতিয়া আহোঁ। হয়। তোৰ সাহস দেখি মই গৌৰৱ অনুভৱ কৰিছো। তাৰমানে দাদা তই কথাবোৰ শুনিলি? শুনিলো। কি কৰিবি? সিহঁতে চক্ৰান্ত কৰি তোক ইয়ালৈ বদলি কৰি আনিছে। বাৰু সেইবোৰ যাবলৈ দে। ডাক্তৰ দ্বাৰা লগ পালি? পাইছো। কি হ'ল? তই নিৰাশ হলি যে?
ৰিপৰ্টটো ক'ত? ৰিপৰ্টটো ক'ত? ডাক্তৰে কি ক'লে? ডাক্তৰে কি ক'লে? ঐ, নিমাত কিয়? দাদা, সন্তান, ডাক্তৰে কৈছে মই সন্তান জন্ম দিবলৈ অক্ষম। ইয়াৰ সৈতে কথা পাতিম। এই যে ডক্টৰ দুৱাৰা তেখেত ডক্টৰ দুৱাৰা মই তেখেতক ক'ৰবাত লগ পাইছোঁ যেন লাগিছে। আই চি লাহৰীঘাট চাহ বাগিচা, বগা চাৰ্ট, ক'লা কাগজ, এখন বাজাজ স্কুটাৰ। মোৰ বেছ ভালকৈ মনত আছে। জানো তেখেতে মই তেতিয়া বাগানত আৰু তেখেত বাগানৰ এছিষ্টেণ্ট মেনেজাৰ আৰু চিনাকি সম্বন্ধেই লাহে লাহে পাৰিবাৰিক সম্পৰ্কলৈ আৰু অন্তৰা হ'ল মোৰ পত্নী। হেল্ল' ৰাতুল, এই মাল কেতিয়া আহিব? কি কৈছা? চুপাৰখনত? ঠিক আছে, ৰ'বা মই লিখি লৈছোঁ। MLK 019449। অ'কে, এৰিছোঁ। বিজিত ডিমাপুৰৰ ফোন। তেন্তে মই নগ'লেও হ'ব। নাইট চুপাৰত মাল আহি আছে। তুমি নম্বৰটো মনত ৰাখিবা। হালধীয়া ৰঙৰ শাৰী পিন্ধা ছোৱালীজনীৰ পৰা মালখিনি কালেক্ট কৰিবা। কিন্তু সাৱধান, ভালদৰে চিটুৱেশ্যনটো অবজাৰ্ভ কৰি ল'বা। হ'ব। দেউতা, তই ঘূৰি আহিলি? হয় দেউতা, যি আদৰ্শৰ বাবে মানুহে নিম্নতম প্ৰাপ্তিৰ পৰা বঞ্চিত হয়, এনে আদৰ্শ মোক নালাগে দেউতা। মই আগতে জানিছিলোঁ ভুল এদিন নিশ্চয় ভাঙিব, আৰু এতিয়াই তই মোক অনুকৰণ কৰিবি। শুন, ইলেকশ্যনলৈ আৰু বেছিদিন নাই। আজিৰ পৰা তই বিজনেছৰ কিছু দায়িত্ব ল'ব লাগিব। হেল্ল' জয়ন্ত, তই এতিয়া অলপ ভিতৰলৈ যা। ঠিক আছে। এটা চিন্তা দূৰ হ'ল। তুমি তোমাৰ কামলৈ যোৱা। বাৰু ঠিক আছে। ফুকন চাহাব, আপোনাক এটা খবৰ দিবলৈ আহিল। কওকচোন। আপোনাৰ ব্যৱসায়িকখনি বিজিতক মই এৰেষ্ট কৰিব লাগিব। অপৰাধ? বানপানী সাহায্যৰ চোৰাং সামগ্ৰী বিক্ৰী কৰা আৰু নাৰী কেলেংকাৰীৰ লগতে ড্ৰাগছৰ লগতো জড়িত। অসম্ভৱ! বিজিতে এনেখন কৰিব পাৰে বুলি আপুনি কেনেকৈ ভাবিলে? এইবোৰ মোক জনমানসত হেয় কৰা ষড়যন্ত্ৰ। যিয়েই নহওক, আপুনি এজন হাতীঘৰ মানুহ, আৰু সেই গতিকে আপুনি চোৰাং কাৰবাৰ চলাই আছে। ইন্সপেক্টৰ বৰা, আপুনি কদমতলীলৈ নতুনকৈ আহিছে। আপুনি মোক ভালদৰে নাজানে। জানো,
আপুনি পুলিচৰ চকুত ধৰি চোৰাং কাৰবাৰ চলাই আছে। এই সাহস আপুনি ক'ত পালে? এই খাকী পোচাক চোৰ ফুকন চাহাব, আপুনি মোক ভালকে কি কথা নক'ব। আপুনি আইন হাতত তুলি নল'ব। আপুনি জানে আপোনাক মই কি কৰিব পাৰোঁ? খুব বেছি ট্ৰেন্সফাৰ, কিন্তু এইবোৰলৈ মোৰ ভয় নাই। কৰ্তব্য কৰি যাম। শুনা, আপোনাৰ ঘৰত খবৰটো দিয়াৰ বাবে দুৰ্বলতা বুলি নাভাবিব। See you again. হ'ব। এসিস্ট্যান্ট ম্যানেজার সদানন্দ চৌধুরীর জিয়ারি অন্তরা চৌধুরী মেয়ে ফুকনপুরার পত্নী অন্তরা ফুকন মেয়ে ডাক্তার দুয়ারা। মই বলকি থকা নাই, মই সঠিকভাৱে সংযোগ কৰিব বিচাৰিছোঁ। খুৰীদেউ, আপুনি কোনো দুখ নাখাব। মই সকলো জানো, সেইবাবে মই আপোনাৰ পক্ষ সাগৰ আৰু আমাৰ লগত সকলো হয় খুৰীদেউ। আৰু কিমান দুখ সহিব, কিমান যে বেদনা লুকাই আছে সাগৰৰ বুকত। আমি কিমান ভাগ্যৱান, আমি নাতিৰ মুখ দেখা পাম। চন্দনো মন মাৰি থকা দেখিলো যে ইমান এটা সুখৰ খবৰ গোপনে ৰাখিছে। আমাক আনন্দৰ ভাগ ল'বলৈ দিয়া নাই। এই অকণমান আগে তই হ'বলা ভিতৰতে কাম কৰি আছিল। তহঁতৰ ভালনে? বহুত দিনৰ মূৰত লগ পাইছো। অথচ তুমি তুমি সৰু মইনাক পোৱা নাই? তেখেতৰ হেনো অফিচত জৰুৰী কাম আছে। মন্দিৰলৈ কিমান দূৰ পায় জানো? কিয় সিহঁতে মোৰ কথা নুশুনা হৈছে? কিয় শুনিব? এতিয়া মই অচল হৈছোঁ। এতিয়া মই মোৰ কথা শুনি সিহঁতক কি লাভ হ'ব? আমি ভিতৰতে কথা পাতিম। ব'লা ব'লা ব'লা। শুনকচোন, কিবা হৈছে আপোনাৰ
কিবা হৈছে বুলি তোমাক কোৱা নাই? ভালকৈ মাত বোল নকৰে কিয়? তোমাক মাত বোল কৰিবলৈ ঘৰখনত মানুহৰ অভাৱ পোৱা নাই। আপুনি কৈছে কি? মই যিমানে আপোনাৰ ওচৰত বিচাৰিছোঁ মই আপোনাৰ যিমানে ওচৰত বিচাৰিছোঁ সিমানে আপুনি মোৰ পৰা আঁতৰি গৈছে কিয়? সিমানে আপুনি মোৰ পৰা আঁতৰি গৈছে কিয়? এইসব বন্ধ কৰা। সেয়ে জানো নাৰী পুৰুষৰ সম্পৰ্ক, সেয়ে জানো যুগ্ম জীৱনৰ সঁচাৰো। প্লিজ তুমি মোক অকল হৈ থাকিব দিয়া প্লিজ। নিজৰা কি হ'ল? কি হ'ল? নেমাতো কিয়? নেমাতো কিয়? যি সময়খিনি তহঁতে আনন্দৰে উপভোগ কৰিব লাগিছিল এই সময়খিনি এনেকৈ অতিবাহিত কৰিছোঁ কিয়? সেই সময়খিনি এনেকৈ অতিবাহিত কৰিছ কিয়? আমিতো ঠিকেই আছো। ফাঁকি দিবলৈ চেষ্টা নকৰিবি। ফাঁকি দিবলৈ চেষ্টা নকৰিবি। নিজৰে চকুত চকু পানী কিয়? মই সুধিছো নিজৰে নিজৰাৰ চকুত চকু পানী কিয়? নাই নাই মানে কেতিয়াবা কেতিয়াবা আনন্দতে চকু পানী ওলায়। আনন্দত চকু পানী ক'বলৈ বিচাৰিছোঁ ইয়ে ক'বলৈ বিচাৰিছা শুনা, দেহৰ বাহিৰৰ অংশত হোৱা ঘাঁ শুকাবলৈ কিন্তু অন্তৰৰ ভিতৰত ঘাঁ হোৱা শুকাবলৈ অতি কঠিন। যিহেতু ঘাৰ সৃষ্টি হ'লেই যিহেতু ঘাৰ সৃষ্টি হ'লেই সময় থাকোঁতে ইয়াৰ প্ৰথম কৰাটো ভাল। যদি তোমালোকে এতিয়াও মোৰ পৰা গোপন কৰিব বিচাৰিছা যদি তোমালোকে এতিয়াও মোৰ পৰা গোপন কৰিব বিচাৰিছা এয়া এয়া তোমালোকৰ অন্যায় হৈছে। এইবোৰ বকিছা কি? ক'বলৈ তহঁতে বাধ্য কৰাইছ। নিজৰা তুমি অলপ ভিতৰলৈ যোৱা। চন্দন, মই লক্ষ্য কৰিছো আজি কিছুদিনৰ পৰা তই মোৰ পৰা আঁতৰি গৈছ। তোৰ আৰু মোৰ মাজত যেন এখন প্ৰাচীন তোৰ আৰু মোৰ মাজত যেন এখন বাধাৰ প্ৰতি হৈ থিয় দিছে। এইটো কিয় হ'বলৈ পাইছে? এইবোৰ এইবোৰ কিয় হ'বলৈ পাইছে? তই মোৰ চকুৰ পিনে চাচোন। আৰে তোৰ চকুৰ পিনে মই চাব নোৱাৰো। মই মই কি এনে দুখ কৰিলো? তই নিজকে প্ৰশ্ন কৰ। মই ক'ব নোৱাৰিম। মই ক'ব নোৱাৰো। নহয় তই ক'ব লাগিব। নহয় মোক মোক তই ক'বলৈ বাধ্য নকৰাবি। তই তই খুলি নকয় কিয়? তোৰ কি হৈছে? তেন্তে শুন ইয়াতে শুন, মই এটা অবৈধ সন্তানৰ পিতৃ হ'ম। মই মই এটা অবৈধ সন্তানৰ পিতৃ হ'ব লাগিব। পাপ কেতিয়াও লুকাই নাথাকে দাদা। তই মোৰ চকুত ধৰা পৰিছ। তই কি ক'ব বিচাৰিছ? শুন, টোপনি অহা মানুহক জগলৈ সহজ। তই টোপনি অহা ভাও ধৰিছ এতিয়া। তোক জগাবলৈ মই নিৰন্তৰভাৱে কৈছো। মোৰ সহধৰ্মিনী অৰ্থাৎ গোপন প্ৰেয়সী নিজৰাই এটা অবাক সন্তানৰ নাতি হ'বলৈ ওলাইছে। সুন্দৰ এই কথা ক'বলৈ তোৰ জিভাখন কোচ হৈ নগ'ল। তোৰ আত্মাটোৱে হাহাকাৰ কৰি উঠিল। এবাৰ তই ভাবি নাচালি তোৰ আৰু মোৰ সম্পৰ্ক কি? তোৰ আৰু মোৰ সম্পৰ্ক কিহৰ সম্পৰ্ক? তই মোৰ নিজৰ দাদা নহয়। নেজানো বুলি ভাবিছ নেকি? সুন্দৰ বুজিবলৈ মোৰ বাকী নাই। দেউতাৰ সম্পত্তিৰ আধাবাদ তোৰ নামত লিখি লৈছ।
এইবোৰ ভাবটো মনলৈ আহে কিয়? এইবোৰ ভাব তোৰ মনলৈ আহিল কেনেকৈ? সৰু মইনা, তই ভাল কাম নকৰিলি। তই অকল সৰু মইনাকে নহয়, তই মোৰ অন্তৰকো ঢুকিছ। কি মুখে কওঁ তোক? কওক দিয়ে বুকাই। মইতো তাৰ নিজৰ ককায়েক নহয়। মইতো তাৰ নিজৰ ককায়েক নহয়। কিন্তু সংগ্ৰাম, মইতো কোনোদিনে পৰ বুলি ভবা নাই। মইতো কোনোদিনে পৰ বুলি ভবা নাছিলো আৰু ভাবিব নোৱাৰো। পুত্ৰৰ মৰম দিয়া সেই পুত্ৰৰ মৰম দিয়া সেই ব্যক্তিজনক ব্যক্তিজনক দেউতা বুলি মাতিছিল। দেউতা বুলি মাতিছিলো। তেখেতে মোৰ বাবে যিমানখিনি কৰিছে তাৰ প্ৰতিদান আদৰ্শৱান পুত্ৰ হিচাপে দিবলৈ চেষ্টা কৰিছিলো। কিংবা সম্পত্তিৰ ক্ষেত্ৰত সেয়া তেখেতৰ প্ৰতি থকা মোৰ আন্তৰিক শ্ৰদ্ধা। যদিও আমাৰ দৰে নামৰ দেউতাই সম্পত্তিখিনি উইল কৰি থৈছে, তথাপি তই কোনো চিন্তা নকৰিবি। এই সম্পত্তিৰ ভাগ মোক নালাগে। দেউতাই মোক বহুত দিছে, বহুত পাইছো। অচিন কেঁচুৱাটি বুকুৰ মাজৰ পৰা আশ্ৰয় দি ডাঙৰ দীঘল কৰিলে, জ্ঞান চক্ষু মুকলি কৰি ভাল বেয়া ৰংবোৰ চাবলৈ বুজিবলৈ শিকালে। আৰু মোক কি লাগে? কিন্তু সন্তান দুখ লাগিছে। তোর চরিত্রহীন প্রবঞ্চ বিশ্বাসঘাত স্বার্থপর তিরস্কার শুনি বুকুখন বদল হৈ লাগিছিল। ইমান বড় পদক লৈ কেনেকৈ মই জীয়াই থাকো? তোর বুকুত স্থানে পাম কেনেকৈ? তই তোৰ মৰমৰ পৰা মোক উলিয়াই পেলালি। কিন্তু মই কেনেকৈ এলাও? সৰুৰ পৰা ডাঙৰ কৰা ল'ৰাজনক গাছ খুৱাই ভাত খুৱাই পিন্ধাই উৰাই কান্ধত তুলি ফুৰাবলৈ নিয়া ল'ৰাজনক কৰবাত দুখ খালে আঠে বেঠে কলাত তুলি কিমান কেনেকৈ পাহৰি যাওঁ? উপায়তো নাই। তাৰ মনৰ পৰা একেবাৰে ওলাই গলো যেতিয়া মই আৰু ইয়াত থকাটো উচিত নহ'ব। নাযাবি সৰু মইনাত ভুল ভাঙিব। সেই দিনটোলৈ মই বাহিৰৰ কৰবাত থাকিয়ে অপেক্ষা কৰিম। অপেক্ষা
কৰিবলৈ ওলাইছে নিজৰ মানুহে নিজৰ কথা নাভাবি যিজন মানুহে নিজৰ কথা নাভাবি জীৱনটো কৰিলে জীৱনটো কিল কৰি শেষ কৰিলে সেইজন মানুহ আগত ভাবিছে কিয় আপুনি বৰ আপুনি বৰ স্বাৰ্থপৰ মনে মনে থাকা কি কৰিব কি কৰিব মাৰিব মাৰিব মাৰি পেলাওক মাৰি পেলাওক কুকুৰাতকৈ সন্দেহৰ মাজত জীৱন কটোৱাতকৈ সন্দেহ নহয় মাত্ৰ সত্য সন্দেহ নহয় মাত্ৰ এয়া বাস্তৱ সত্য তুমি মোক প্ৰতাৰণা কৰিছা মই কৰা নাই আপুনিহে কৰিছে ভাল জনাই দিম ভাল পোৱা ধোৱাদি কি কৰি আপুনি মোক পত্নী হিচাপে গ্ৰহণ কৰিছে আৰু এতিয়া এলাগি কৰিছে মহাপুৰুষৰ লগত অবৈধ সম্পৰ্ক কৰিবলৈ দি মই কি মই কি তোমাৰ জীৱনটো অৰ্থবাদ কৰিব লাগিছিল নহয় নহয় তেনে অপশক্তি আপুনি দিব তেনে অপজাতি মোক শাস্তি নিদিব আপোনাৰ হাত ধৰি কৰিছোঁ আপোনাৰ হাত ধৰি কৰিছোঁ মই হাত তেখেত সঁচাকৈ এজন মহান ব্যক্তি তেনে এজন ব্যক্তিক আপুনি হাতত বেয়া আপুনি যাব নোৱাৰে এখেতে ভুল কৰিছে আজি মই দুৰ্বল অনুভৱ কৰিছোঁ আজি মই বৰ দুৰ্বল অনুভৱ কৰিছোঁ মোক কেইদিনমান অকলশৰে থাকিবলৈ দিয়া চন্দন নিজৰ জীৱনটোক লৈ নেখেলিবি নিজৰ জীৱনটোক লৈ নেখেলিবি যোৱাৰ সময়ত কথা এটা কৈ যাওঁ যোৱাৰ সময়ত কথা এটা কৈ যাওঁ যুগ্ম জীৱনটো যোগ বিয়োগ পূৰণ হৰণৰ যুগ্ম জীৱনটো যোগ বিয়োগ পূৰণ হৰণৰ এটা সৰল অংক এটা সৰল অংক য'ত অসংখ্য বন্ধনী থাকে য'ত অসংখ্য বন্ধনী বন্ধনী থাকে আৰু যদি সেই বন্ধনীবোৰ পাৰে যদি সেই বন্ধনীবোৰ আঁতৰ কৰিবলৈ যত্ন আঁতৰ কৰিবলৈ যত্ন কৰিবি নহ'লে যে কোনোদিনে উত্তৰেই নোলাব এইখন ল এইখন ল সকলো তোৰ নামত উৰি কৰি থোৱা আছে সকলো তোৰ নামত তুলি কৰি থোৱা আছে মই আহোঁতে থাকিবা কি কৰিলে আপুনি তেখেতক খাই ন তেখেতক পুৰা দৰকাৰ পালে তুমি যাব পাৰা দৰকাৰ হ'লে তুমিও যাব পাৰা তুমি মোৰ সিদ্ধান্ত মানি ল'ব পাৰিবা তুমি মোৰ সিদ্ধান্ত তুমি মোৰ সিদ্ধান্তক মানি ল'ব পাৰিবা কি সিদ্ধান্ত কি সিদ্ধান্ত তুমি এবৰ্চন কৰিব লাগিব তুমি এবৰ্চন তুমি এবৰ্ষণ কৰিব লাগিব মই এই কাম কেতিয়াও কৰিব নোৱাৰো মই কি আত্মহত্যা কৰাটো তুমি বিচাৰা নেকি কিয় ভাবিলা তেনেকৈ তুমি মোক প্ৰতাৰণা কৰিলা কিয়
তুমি মোক প্ৰতাৰণা কৰিলে কিয়? মই তাকো প্ৰতাৰণা কৰা নাই। আপোনাৰ দাদাহে আপোনাৰ দাদাহে মোক প্ৰতাৰণা কৰিছে। তাৰবাবে তেখেতে মোৰ ভাল পোৱা কথা নকয়। তেখেতে মোৰ ভাল পোৱাত প্ৰতাৰণা কৰিছে। মোৰ এইবোৰ শুনা ধৈৰ্য নাই। মোৰ এইবোৰ শুনা ধৈৰ্য নাই। আপুনি শুনিব লাগিব। শুনক, ভাল পাইছিলো। মই আগৰ দাকে ভাল পাইছিলো। এইবোৰ আমি শুনিবলৈ পাইছো। কি দেখিবলৈ পাইছো? দেখিবলৈ পাইছো। ঘৰখনত এইবোৰ হৈছে কি? ঘৰখনত এইবোৰ হৈছে কি? এইবোৰ শুনাৰ আগতে মোৰ সেইবোৰ শুনাৰ আগতে মই মাজনীয় নিমাত কিয়? নিমাত কিয়? মই সুধিছো। মই সুধিছো। বৰ্মনা কলৈ গ'ল? বৰ্মনা কলৈ গ'ল? দুখ কৰি লাভ নাই ৰঘুকাই। দুখ কৰি লাভ নাই ৰঘুকাই। ঘৰৰ আৱৰ্জনা দূৰ কৰা। ঘৰৰ আৱৰ্জনা দূৰ কৰাটো তুমি বাৰু নিবিচাৰা? চন্দন চন্দন, তুমি যিমানেই নুবুজোৱা কিয়, সাগৰক মই ভালকৈ বুজি পাওঁ। তেওঁ আকাশৰ জন্তুৰ দৰে পবিত্ৰ, সীমাহীন যতনা সহ্য কৰিব পৰা, সাগৰৰ দৰে বহল তেওঁৰ বুকু। সেই সাগৰক তুমি জন্তু জন বুলি কোৱাৰ আগতেই ভাবি চোৱাৰ দৰকাৰ। সঁচাকে আকাশৰ জন নে বগা পানীৰ প্ৰতিনিধিত্ব? বাহ সৰু বাহ নীতি শিক্ষা কৰিলে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা এই 70 বছৰীয়া শিক্ষকক তুমি নীতি শিক্ষা দিলা। কিন্তু বোপা ভুল শুদ্ধ বিচাৰ কৰিব পৰা ক্ষমতা তোমাতকৈ আমাৰ কম নহয়। তুমি আকৌ এবাৰ ভাবি চোৱা, বিবেকক ভালকৈ সুধি চোৱা। যিজন সাগৰে তোমাক সুখী কৰিবলৈ গৈ মোৰ এই মাতৃহীনা ভাতৃহীনা ছোৱালীজনীক তোমাৰ বাবে মোৰ ওচৰত ভিক্ষা খুজিছিল। তোমাৰ বাবেই তাই নিষ্পাপ ভাল পোৱাত মষিমূৰ কৰি তোমাক সুখী কৰিবলৈ উদ্বাউল হৈ পৰিছিল। তুমি সুখী হলে হেনো তেওঁ শান্তি পাব। তেনে এজন ল'ৰা তুমি এই কাম তুমি কিয় কৰিলা বাপা? কিয় কৰিলা? ভুল হৈছে মোৰো। ছোৱালীজনীৰ মনৰ কথা নাভাবি সকল সাগৰৰ ভুল মোৰো হৈছিল। মই তোমাক হাত জোৰ কৰিছো। তুমি মোৰ এই মাতৃহীনা ছোৱালীজনী জীৱনটো ধ্বংস নকৰিবা। আমাক জীয়াই থাকিবলৈ দিয়া।
বলভদ্ৰ মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ মাক দেউতাকৰ মৰম নোপোৱা বঞ্চিত হৈ বঞ্চিত হৈ তেওঁলোক অলক্ষিতে সাগৰ নামেৰে তেওঁলোকৰ অলক্ষিতে সাগৰ নামেৰে মহিয়ান হৈ উঠিছে মহিয়ান হৈ উঠিছে। ডাক্তৰ দুৱৰাই আপোনাক ডাক্তৰে দুৱৰাই আপোনাক আপোনাৰ ফোনত কোৱা কথাবোৰ মই শুনিছোঁ। খুৰাদেৱে হয়তো নাজানে খুৰাদেউ হয়তো নাজানে, আপুনি কিন্তু ভালকৈ জানে আপুনি কিন্তু ভালকৈ জানে। গতিকে খুৰীদেউ গতিকে খুৰীদেউ পলম নকৰি সাগৰদাক ঘূৰাই অনাৰ আপুনি পলম নকৰি সাগৰদাক ঘূৰাই অনাৰ ব্যৱস্থা কৰক। কি হৈছে কি হৈছে সাগৰত চন্দনৰ তিৰস্কাৰ সহ্য কৰি চন্দনৰ তিৰস্কাৰ সহ্য কৰিব নোৱাৰি ঘৰ ত্যাগ কৰি ওলাই গৈছে। কি ওলাই গৈছে ক'ব নোৱাৰে ক'ব নোৱাৰে, কিন্তু আপুনি তেখেতক ঘূৰাই আনিব লাগিব কিন্তু আপুনি তেখেতক ঘূৰাই আনিব পাৰিব, কাৰণ তেখেতে আপোনাক খুব শ্ৰদ্ধা কৰে কাৰণ তেখেতে আপোনাক খুব শ্ৰদ্ধা কৰে। মই আহিলোঁ মই আহিলোঁ ওলাই যায় বিশেষ ওলাই এইখন তাৰ মায়া ভরা এই ধরা মুহরে আবরা অন্ধারে আবরা পুরিলে জ্যোতি খা ভুলিলে জ্যোতি বতাহত নুমানে বুকুতি চাকিতি উখাই মোক নিদিবাখা কি হ'ল পিছে কি ক্ষতিটো হ'ল? দিওঁ নিদিওঁ সেইটো মোৰ নিজৰ কথা, কোনেও আমাক ঘেট খেটাব নোৱাৰে, কোনেও ৰসম কৰিব। এতিয়াহে তোমালোকৰ সোণৰ ৰসম ইমান দিনে মাটি ৰসমকে ঘূৰিব নোৱাৰিলা, অমুক কৰিব তুমুক কৰিব। দেশ প্ৰগতিৰ পথত সপাত, দেশ প্ৰগতিৰ পথত নহয় নেৱালৰ পথতহে। চালা চব চুৰ আৰে আমাক ইমান ভদা পাইছে, প্ৰতিবাৰে আমাক টেঙা আমকে খুৱাবি। চালা চুৰ ৰাজ কাকো বিশ্বাস নকৰিব, লংকালৈ যিয়ে যায় ইয়ে ৰাৱণ হয়। ৰাইজ কাকো বিশ্বাস নকৰিব, মইতো ক'লোৱেই ডাক্তৰৰ ওচৰলৈ যোৱা, প্ৰব্লেম চল্ভ। তুমি সকলোবোৰ কথা বিজনেছ লাইনত কিয় কিয় অলমষ্ট কথাটো ইমান সহজ নহয়। পাপাতকৈ বিয়াখন পতাৰ ব্যৱস্থা কৰা, নহ'লে মই সমাজৰ আগত মোক দেখুৱাব নোৱাৰা হ'ম। মোৰ মেজাজটো গৰম নকৰিবা। তুমি বুজিবলৈ চেষ্টা নকৰা কিয়? সেইকাৰণে কৈছোঁ মোৰ কথা মানি লোৱা, উভয়ৰে মংগল হ'ব। অসম্ভৱ। এই সময়ত মই তোমাক গ্ৰহণ কৰি মোৰ লাভটো বৰবাদ কৰিব নোৱাৰোঁ। না, দৈহিক সম্পৰ্ক মানে প্ৰেম ভাল পোৱা নহয়, বিবাহ নহয়। নহয় নহয় বিদিতা,
প্ৰতিহিংসাৰ জ্বালাত মুখত গ্ৰহা ভীমৰ সৈতে এচিড গঢ়া পদুমীৰ মুখখন পুষ্টিত পলাইছা জয়ন্তক মিছা অপবাস জানিছা মায়েৰা টান কথা কৈছা আৰু বহুতো কিবা কিবি তেন্তে তুমি ময়ো সংগঠনত বেইমানি কৰিছোঁ পদুমীৰ দেউতাক নৱকান্ত ড্ৰাইভাৰকো মই ৰিলিজ কৰিছোঁ এই সকলোখিনি মই তোমাৰ বাবেইতো কৰিছোঁ তোমাৰ বাবে মই কিমান টকা উৰুৱাইছোঁ টকাই যথেষ্ট নহয় এইটো মোৰ জীৱন মৰণৰ সমস্যা নহ'লে মই পাপাক সকলোবোৰ কথা ক'বলৈ বাধ্য হয় তোমাৰ পাপাৰ সন্মুখত ইলেকশ্যন কামত নাহিব এতিয়া এইবোৰ চিন্তা কৰাৰ সময় কাৰোৱেই নাই মই পুনৰ কৈছোঁ তুমি মোৰ কথা মান্তি লোৱা নহয় বিনীতা মই কেতিয়াও এই কাম কৰিব নোৱাৰোঁ যি মন আহে তাকে কৰা বিনীতা এতিয়া তোমাৰ যি মন যায় তাকে কৰা নাকান্দিবা এন্ধাৰ আঁতৰি গ'লে পোহৰ হ'বই তুমি ভাগৰি পৰিলে মইনো কেনেকৈ থাকিম যামেই বা কলৈ ভাবিছিলোঁ জীৱনৰ বাকী কেইটা দিন তোমালোকৰ লগতে কটাই দিম কিন্তু যি দেখিছোঁ নোৱাৰিম অৰুমইনাক কিমান ক'লো বোলো বৰমইনাক ঘূৰাই আন নাই নুশুনে কিয় শুনিব মই তহঁতক যিকেইটা গোলাম হে কেতিয়াবা দুখ কৰিবলৈ মন যায় মইনা দুখ কৰিলো কি লাভ হ'ব মইতো তোমালোকৰ কোনো নহয় নাকান্দো কিয় কান্দি কিহৰ দুখত কান্দি ইমান দৌৰবাৰ বুলি মোক নাভাবিবা জানা না এইখন বুকুত মোৰ থৈ তোমাৰ শাহু আই তোমাৰ শহুৰ দেউতাই চকু মুজিছিল মই তেতিয়াও সন্তান আছিলোঁ
আরে এতিয়া মই কিয় কান্দিম সৰু মইনা সদায় গৈছে ৰাতিপুৱাই ওলাই গ'ল কেতিয়া ঘৰলৈ আহে কেতিয়া ওলাই যায় আমাকে নোপোৱা হলো আৰু কিবা গণ্ডগোল ওলাইছে নেকি জানো মোৰ লগত কোনো কথাই নহয় মোৰ লগত কোনো কথাই নাপাতে বাৰু ৰঘুকাই মই শৰাইখন দি আহোঁগৈ মই শৰাইখন দি আহোঁগৈ যোৱা মইনা একমাত্ৰ তেওঁৰ ওপৰতে বিশ্বাস ৰাখিবা একমাত্ৰ তেওঁৰ ওপৰতে বিশ্বাস ৰাখিবা তেওঁৰ ওপৰতে বিশ্বাস ৰাখিবা ৰঘুকাই বিশেষ কণ আজি হাইঠা মাটিত পৰিল যে বহা আজিকালি গাঁৱতে থাকিবলৈ লৈছে নহয় আজিকালি গাঁৱতে থাকিবলৈ লৈছে নহয় শুনিছো বোৱাৰী ঘৰত নাই নেকি এইমাত্ৰ শিৱ এইমাত্ৰ শিৱ মন্দিৰৰ শৰাই দিব ওলাই গ'ল ঘৰখনৰ কথানো কি কওঁ আপোনাৰ কথানো কি কম তুমি মইনাক লগ পাইছা হেৰি নহয় কি নহয় তোমাক কথা এটা সুধো তুমি অন্তৰা দেৱী নামৰ মানুহগৰাকীক চিনি পোৱা নেকি কি হওক নাই নাই যেতিয়া তুমি চহৰত থাকা যেতিয়া তুমি পাবও পাৰা তুমি পাবও পাৰা হয়তো ক'ৰবাত তাতো শুনিবও পাৰা সেই ভাবিহে তোমাক সুধিলো মই নাই কোনো অন্তৰাদেৱী মই চিনি নাপাওঁ নাই 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 মই কোনো অন্তৰটো চিনি নাপাওঁ মানুহগৰাকীয়ে প্ৰায়ে ব্ৰহ্মইনালৈ চিঠি লিখিছিল ভাবিছিলোঁ বৰমইনাৰ লিখা মেলাত সন্তুষ্ট হ'ল শুভেচ্ছা জনাব পিছে হিতে বিপৰীতহে মই জানো কি তোমাক মাতৃজ্ঞান কৰে তুমি তাক মাতৃৰ মৰমেৰে বান্ধি ৰাখিব নোৱাৰানে তোমাৰ পৰা মই ৰোপণ নকৰোঁ কওকচোন মোৰ ভালকৈ মনত আছে এদিন তুমি বৰমইনাৰ কথা সুধিছিলা মই মিছা মাতিছিলোঁ আচলতে বৰমইনা জীৱন বৰুৱাৰ সন্তান নহয় সঠিক নাজানো মাথো এইটো জানো এহাল যুৱক যুৱতীৰ অবাঞ্ছিতৰ ফল শ্বিলঙৰ নাৰ্ছিং হোম এখনত জীৱনে তাক তুলি আনিছে আৰু ইয়াকো জানো যুৱতীগৰাকীৰ দেউতাক হেনো চাহ বাগিচাৰ মেনেজাৰৰ কাম কৰিছে কথাটো আপোনাৰ মনত আছে ৰবা মই আনি দিছোঁ এয়া মই কি শুনিবলৈ পাইছোঁ দেউতা তুমি মোক সুখী কৰিব লাগিব তুমি বাৰু অন্যায় কৰিছা এতিয়া মই কি কৰোঁ মই ভাগৰি পৰিছোঁ। 我。 দেউতা। 我。 দেউতা। 我。 দেউতা। 我。 দেউতা। 我。 দেউতা। মই আনি দিছোঁ
নাই মই সাগৰক মাতৃ মৰম দিব নোৱাৰো আৰু তাৰ মাতৃ মোক অকলশৰে থাকিব দিয়া ৰঘু ভাই ভিতৰলৈ যায় মই সাগৰকহে ভাল পাইছিলো আপোনাক নহয় যুগ্ম জীৱনটো যোগ বিয়োগ পূৰণ হৰণ এটা সৰলংক য'ত অসংখ্য বন্ধনী আছে আৰু যদি সেই বন্ধনীবোৰ আঁতৰ কৰিবলৈ যত্ন কৰ আপোনালোক ইয়ালৈ কিয় আহিছে আপুনি আদায় দিব নোৱাৰে আমি আপোনাকহে জানো আপোনালোকে কথাবোৰ বুজিবলৈ চেষ্টা নকৰে কিয় আমাৰ হাতবোৰ শিকলিৰে বন্ধা পৰিসীমাৰ ভিতৰতে কাম কৰিব পাৰোঁ আমি নাজানো মুখৰ ওপৰত বিল পেমেণ্ট বন্ধ ৰাখা এটা ফোনত বিল পেমেণ্ট বন্ধ হৈ যাব তাৰ মানে আপুনি প্ৰতিবাদ নকৰে প্ৰতিবাদ মই কিয় কৰিম আপোনালোকে কৰক আগৰ কামত বন্ধুক থৈ আপোনালোকে স্বীকাৰ কৰিছে মই দুটা বাহিনী বন্ধু তাৰ থৈ আপোনালোকে ৰাখিছে বুজিছে তাই আপোনালোক তাই আমাৰ সমাজ ব্যৱস্থা ৰাইজৰ হাততে ক্ষমতাখিনি অপব্যৱহাৰ কৰিছে কেইটামান ধৰণৰ হাত শক্তিশালী হৈছে ৰাইজক বুঢ়া আঙুলি দেখুৱাইছে আপোনালোকে প্ৰতিবাদ নকৰে কিয় আমি প্ৰতিবাদ কৰিম ৰাইজক ঠগি ইলেকশ্যন খেলিব আহিছে প্ৰতিবাদ কৰা আপোনালোকে আমি সিহঁতৰ কেক ভাঙি দিম পানী ভাঙি দিয়ক কি নিউজ কৰিবা নিউজ দিবলৈহে মই বুজা নাই মই বুজা নাই চাকৰি ট্ৰান্সফাৰ আৰু ৰাজনীতিক ফলত বলি হৈ ডাক্তৰ দ্বাৰাই মহাপাপ মানে আপোনাক দিয়া ৰিপৰ্টটো ফল্ছ আছে তাৰমানে মই আপুনি এজন সক্ষম ব্যক্তি
আচ্ছা একেবাৰে বৰপনা শিকি আমাৰ এই পৰিয়ালক ধ্বংস মাতি আনিলে। মই বিশেষ ফুকন আৰু ডাক্তৰ দ্বাৰা পুনৰ হোৱা কথোপকথনৰ পৰা সকলো জানিব পাৰিছো। ডাক্তৰ দ্বাৰা আজি 25 বছৰ আগতেই লাহৰীগাঁও চাহ বাগিচাত কাম কৰিছিল, য'ত অন্তৰা দেৱীৰ সৈতে এটা সুসম্পৰ্ক গঢ়ি উঠিছিল। বলভদ্ৰ, তুমি এইবোৰ কৈছা কি? মই বুজা নাই। বুজিব, সময়ৰ সকলো বুজিব। ডাক্তৰ দ্বাৰা এমএছ কৰিবলৈ চেন্নাইলৈ গৈছিল আৰু হয়তো অন্তৰাক পাহৰি গ'ল। তাৰ পিছৰখিনি ময়ে কৈছো। শ্বিলঙৰ নাৰ্ছিং হোম এখনত অন্তৰা এটি ল'ৰা সন্তান জন্ম দিছিল, কিন্তু আভিজাত্যৰ ভেমত ডাক্তৰ দ্বাৰা সন্তানটি জীৱন বৰুৱাৰ হাতত তুলি দি ঠিকাদাৰ পৱন ফুকনৰ লগত অন্তৰা দেৱী সুদূৰকৈ বিয়া চেন্নাইৰ পৰা ঘূৰি আহি ডাক্তৰ দ্বাৰাই অন্তৰাক লগ নাপালে। পিছত গম পালে মিছেছ ফুকনৰ ৰূপত আজিৰ অন্তৰা। সঁচা নহয়। ই দিনৰ পোহৰৰ দৰে সঁচা। মই আপোনাক কোৱা নাছিলোঁ। তোমালোকৰ কাৰো কথাই মোৰ মূৰত নোসোমাল। তোমালোকৰ কাৰো কথাই মোৰ মূৰত নোসোমাল। নিজকে শুদ্ধ বুলি ধৰিলে, নিজৰটোকে শুদ্ধ বুলি ধৰিলে। মই বাৰু চোৱাচোন, তাক মই কিমান বেয়াকে কলো, কিন্তু সি নিৰকণ্ঠ হৈ সকলো বিষ পাল কৰিব। মই মূৰ্খই গমেই নাপালো। সি কিয় মানি ল'ব লাগিছিল? সি শাসন কৰিব নোৱাৰিলে কিয়? সি শাসন কৰিব নোৱাৰে, মাৰি মাৰি মোৰ মুখখন ভাঙি নাপালে কিয়? তাৰ মানে এইখিনি অধিকাৰ নাই। দেউতা আশাৰে বিশ্বাসেৰে তেওঁ অধিকাৰ সি কিয় ব্যৱহাৰ নকৰিলে? দেউতাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। বন্ধুৰ দৰে ব্যৱহাৰ কৰিছিল, মৰম কৰিছিল সৰু ভাইৰ দৰে। ইমান দিনৰ ভাল পোৱা, মৰম, শ্ৰদ্ধা মই শেষ কৰি পেলাও নিজৰা। মই এৰিব নোৱাৰো ক্ষমা পাপ নিজৰা। আপুনি দাদাক যিমানখিনি জানে, মই হয়তো কাৰণে নিজকে শেষ কৰিব পৰা উদৰ মনৰ ব্যক্তি দেখে তেখেতক ঘূৰাই আনক। কি কৰিছে? কিবা খাইছে নে নাই? কিবা নিজে শেষ কৰিবলৈ? হে দেউতা, তুমি মোক ক্ষমা কৰিবা দেউতা। তোমাৰ একান্ত বাধ্য মৰমৰ পুত্ৰ
মই এইখন ঘৰৰ পৰা খেদি পঠালো কিমান যে তিৰস্কাৰ কৰিলো মই তাক হে দাদা মই ফুকনে কৈছোঁ য়েছ য়েছ কি পৰিস্থিতি চম্ভালিব পৰা নাই কি ক'লে আপুনি হেল্প কৰিব নোৱাৰে কি বুলি ভাবিছে 4টাকৈ নিৰ্বাচনী কেম্প ভাঙি দিয়াৰ পিছতো আপোনালোকে হেল্প কৰিব নোৱাৰে হেল্ল' হেল্ল' Nonsense. Sir, কি হল? মামা কৈছ? মানে স্যার, হাত খুলি নকয় কিয়? ডিচিপ্লিন মামা মাৰিছে। কি? মহৰি জীয়েকৰ লগত গছত বান্ধি থৈছে। কি কৰিছিল তেতিয়া থানা এই আমাৰ মানুহবোৰ পলাইছে ছাৰ গেটৰ চুপাহিত কৰি দিব যাতে গেটৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে হ'ব ছাৰ ৰবা এই সময়ত বাহিৰলৈ নাযাবা পৰিস্থিতি বৰ উত্তপ্ত হৈ আছে মনে মনে থাকাচোন কৈছো নহয় এই সময়ত বাহিৰলৈ নাযাবা জয়ন্ত বিশ্বাস হোৱা নাই নহয় পিস্তলটো দে অসম্ভৱ নহয় বেয়া হৈ যাব কৰিব ফুকন আপোনাৰ মোৰ একে সমান নহয় আপোনাৰ ল'ৰাৰ পৰা বুজি পালো শব্দটোৰ অৰ্থ কি
নপদ ডিজিটেল বুলি কিয় কৈছা আমাৰ বুলি কোৱা এই ডায়েৰীটোত তোমালোক দুয়োৰে সকলো কেলেংকাৰীৰ বিষয়ে লিপিবদ্ধ কৰা আছে যিটো শইকীয়া এণ্টাৰপ্ৰাইজৰ সেই লকাৰৰ পৰা উদ্ধাৰ কৰা হৈছে তাৰ মানে তই মোক ব্লেকমেইল কৰিছ আচলতে দেউতা CID ইন্সপেক্টৰৰ নিযুক্তি পত্ৰখন হাতত কৰাৰ পাছতে মই সাংবাদিকতা বাদ দি তোমাৰ ওচৰলৈকে মই ঘূৰি আহিছিলোঁ বলভদ্ৰ এয়া চোৱা বলভদ্ৰই ধৰি ৰখা তোমালোকৰ দুয়োৰে বিশেষ বিশেষ মুহূৰ্তবোৰত ইয়াৰ হতুৱাইতো তুমি ভগৱান্ত হৰক হত্যা কৰিছিলা নাই নাই মই কাকো হত্যা কৰা নাই কৰিছিলা কাৰণ সেই উগ্ৰপন্থীৰ টকাৰ বাকচটো ভগৱান্ত খুৰাই জানিছিল অকল এই নহয় সিদিনা বিপুল চৌধুৰীকো জেলৰ ভিতৰতে হত্যা কৰাৰ নিৰ্দেশ আৰু পৰিকল্পনা তোমালোক দুয়োজনেতো কৰিছিলা বিপুল চৌধুৰীক মই চিনি নাপাওঁ ফাঁকি নিদিবা মই এওঁৰ সতীৰ্থ এই সময়ৰ সংগঠনৰ নেতা বিপুল চৌধুৰীৰ কথা কৈছোঁ যিজনে আৰ্মি অপাৰেশ্যনৰ সময়ত টকাৰ বাকচটো এওঁৰ জৰিয়তে তোমাৰ ওচৰত ৰাখিছিল আৰু সেই একে অপৰাধতে তোমাকো গ্ৰেপ্তাৰ কৰা হ'ল মিষ্টাৰ বৰা মৰি গৈছো নেকি বুলিলে কিমান ফূৰ্তি তেনেকৈও বিয়া হয় বিয়াত বুলিলে বেন পাতিৰ বজনা বিয়া নাম ইয়ালৈ আনিলি যে আমি যাবলৈ যাব নোৱাৰো আনিলে যেতিয়া হ'ব দিয়া লোৱা 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 ইয়াত কিবা অসুবিধা পাইছ যাম বুলিয়ে যাব পাৰিবিনে যাবই লাগিব এইকেইদিন আলপৈচন ধৰি ধৰি তোৰ কষ্ট হৈছে নহয় নক'ব ৰবিদাই মাকটো দেখাই নাপালোঁ কালি ডাঙৰ দীঘল কৰা দেউতাই সৰুতে নিথৰুৱা কৰি এৰি গুচি গ'ল এই পৰিয়ালটোত আশ্ৰয় নোপোৱা হ'লে হয়তো মাজেৰে আমি জীৱনটো পাৰ কৰিব লাগিব ৰাতি যিমানেই গভীৰ হ'ব প্ৰভাত সিমানেই সুন্দৰ হ'ব গতিকে অকণমান ধৈৰ্য ধৰা সময়ত সকলো ঠিক হৈ যাব এতিয়া মোৰ কথাটো শুনা তই আৰু এইখন ঘৰৰ পৰা যাব নোৱাৰ বুজিবি ৰ বাইদেউ নহয় নিজৰা কেতিয়াৰ পৰা তুমি মোক নিজৰা বুলি মাতিবা
বৰমইনা আহিলে বৰমইনা আহিলে সকলো বুজি সকলো বুজিবি এতিয়া ভিতৰলৈ যা হে এতিয়া ভিতৰলৈ যা ভিতৰলৈ মাষ্টৰ তুমিও যোৱা ভিতৰতে বহা আহো ৰ'বা তেতিয়া যোৱা 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 এনেকে নাহয় নলয় শৰীৰটো কষ্ট দিছ কিয় হোৱাটো হৈ গ'ল তাতে ভাবিলে কি লাভ নাই বৰমইনা আহিব বৰমইনা দিব মই বিশ্বাস কৰিলে তাৰ পাছত শুকাই মোক বাৰু সি ক্ষমা কৰিবনে কৰিব 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 কিয় নকৰিব তোৰ দৰে সি কথাবোৰ ধৰি নাথাকে আঁতৰি গ'ল যেতিয়া এন্ধাৰ আঁতৰি গ'ল যেতিয়া পোহৰ আমি ঘৰলৈ যাওঁ বহা মই ভিতৰলৈকে যাওঁ দিয়া কিবা অলপ খাই লবি সঁচাকৈ তুমি সহজ হ'ব পাৰিছা সঁচাকৈ তুমি সহজ হ'ব পাৰিছানে কেতিয়ালৈ সহজ হ'ব মই কেতিয়া মানে সহজ হলো আপুনিহে নিজৰা তেনেকৈ নহয় আগৰ দৰে ঠিক আগৰ দৰে আগতে আহি দাদা 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 মুখখন ঘূৰাইছ কিয় কি হ'ল কি হ'ল মোক কি তই ক্ষমা নকৰ নকৰো কিয় কৰিম মই যি ভুল কৰিছো তাৰ ক্ষমা নাই তেন্তে খুজিছ কিয় পূৰ্ব কিয় খুজিছ হয় পূৰ্ব এই পূৰ্বৰ কথা শুনিছা মই হেনো তাক ক্ষমা কৰিব লাগে তাক মই ক্ষমা কৰিম নকৰো কিয় কৰিম বৰ সৰু ভাই পূৰ্ব ঐ মূৰ্খ এই মৰমৰ মূৰ্খ ভাইটোক মই মানুহ কিয় ক্ষমা কৰিম তই মোক ক্ষমা কৰিবি দাদা তই যি শাস্তি দিয় মই সকলো মানি লম দাদা কাণত ধৰ তোক মই কাণত ধৰিবলৈ কৈছো দাদা বেগত থকা মোৰ বেল এখন লৈ আহ
সৰ্বনাশী বেহেলাখনে আমাৰ জীৱনলৈ ধ্বংস মাতি আনিছিল। ভুল বুজিছা নিজৰা সুৰৰ সংযোজন ঘটোৱা এনেকুৱা এটি বাদ্যযন্ত্ৰ এতিয়াও মোৰ প্ৰভাতী হ'ব নোৱাৰে। আৰু মোৰ বাবেতো এইখনে জীয়াই থকাৰ সম্বল, যাৰ মূৰ্ছনাত মই জীৱনৰ ছন্দ হেৰাই পাওঁ। দাদা তুমি গাবা, মই বজাম। মই গাওঁ। কি গাওঁ? তোমাৰ মোৰ যিটো গানক এটি দীঘলীয়া মাত্ৰাত প্ৰদান কৰিছিল সেই গানটিকে গোৱা। ক্ষণ সৰি যায়।